हेलो एवरीवन तो आमार पुनः এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এতিয়া টাইম হৈছে 3:40 সরি 3:35 আৰু আমাৰ ঘড়ী 10 মিনিট ফাষ্ট আছে কাৰণ আমি বহুত এলেহুৱা প্ৰাণী হয় মানে এলেহুৱা মানুহ হয় সেইকাৰণে ফাষ্ট কৰি থৈছো যাতে আমি টাইমটো বেছিকে বাজিলে আমি যাতে জলদি পিলা কাম কৰিব পাৰো আৰু আজি বেলেগ একো শুট কৰা ভিডিঅ' নিদিও একচুয়ালি মই যেটো ডেইলিৰ ভিডিঅ' আপলোড কৰিছিলো তাতে দুটামান বস্তু মই আপলোড মানে জয়েন কৰিবৰ কাৰণে পাহৰি গৈছো আমি মানে কুতুব মিনাৰতো গৈছিলো যোনদিনাখন মোৰ বহুত গা বেয়া আছিলে সেইদিনাখন মই ভাবিছো মই যোৱা নাই তেও শুট কৰা না বুলি ভাবিছিলো কিন্তু একচুয়ালি তেও শুট কৰিছে কুতুব মিনাৰৰ ভিতৰৰ যিখিনি বস্তু আছে আৰু মই তাত এড কৰা নাছিলো তাৰ কাৰণে একচুয়ালি সৰি সেইখিনি ভিডিঅ'য়ে মই আৰু পুনৰবাৰ এইখিনি আজিৰ ভিডিঅ'টো মই জক কৰি পেলাই দিম বুলি ভাবিছো আশা কৰো আপোনালোকে যাতে চাই ভাল পায় বলক এটা ভিডিঅ'টো আৰম্ভ কৰো তো মই আহিলো ভিতৰত তাই নাহিল তাৰ গা বেয়া আছিলে এতিয়া কুতুব মিনাৰত আহিছো আমি এইখিনি পিছফালে চাব পাৰে তাই গাটো অলপ বেয়া সেইকাৰণে নাহিল ময়ে আহিছো তো এইখিনি এন্ট্ৰেন্স হয় ভিতৰত শ্বুট কৰা নাই কাৰণ মই নিজে চলাইছো তো সেইকাৰণে প্ৰব্লেম হয় অলপ বাকী এইখিনি চাওক এইটো কুতুব মিনাৰ হয় ওপৰলৈ ধুনীয়া আৰু আগত যাই দেখাই আছো দিয়ক তো এয়া কুতুব মিনাৰ চাওক চব কি লিখা আছে আৰু কিবা কিবি লিখা আছে গোটেইখিনি আৰু এই গোটেই মিনাৰটো বহুত ওখ আছে ভিতৰত যাব নোৱাৰে এতিয়া মানা কৰি দিছে এই বহুতখিনি অলপ হ'ল বেছিকৈ ভিডিঅ' মই দেখাব নোৱাৰিম কাৰণ মোৰ বহুত অসুবিধা হয় তে যিমান পাৰিছোঁ দেখাইছোঁ আৰু বেয়া নাপাব তো ইয়াৰ পৰা আমি ৰেম্পেৰে মই আহিলোঁ ভিতৰলৈ এইটো চাওক অলপ ভিউজ কম হয় আৰু এইপানেদি ভিতৰত সোমাই যাব পাৰে মাজাৰ আছে যাইখিনি দেখাই আছোঁ তো আমি আহিলোঁ ইয়াতে ভিতৰলৈ এইটো কিবা মাজাৰ আছে নেকি এইয়া চাওক জাগাটো কেনেকুৱা ধুনীয়া এইপানে পাৰ্ক আছে পাৰ্কলৈ নাযাওঁ এটা গোটেই পাৰ্কৰ ভিতৰলৈ মই নাযাওঁ বাৰু কাৰণ ইমান সময় নাই বহুত চাব লগা আছে কি আছে ওপৰত মানুহৰ দৰে লাগিছে কিন্তু আকৃতিটো মানুহৰ দৰে মানুহ নহয় তো এইটো ভিউজ হয় ভিতৰৰ মাজত আহিলোঁ তাৰপৰা এইখিনি আৰু ৰেম্প বনাইছে কিন্তু হেৰি বনাইছে বৰ্তমান হোৱা নাই আমি ভিতৰৰ পৰা আহিলোঁ কেনে লাগিছে ক'ব আপুনি যদি ফটো তুলিম বুলি ভাবিছে এইখিনি জেগাত উঠি কিনে ইয়াতে এইখিনি বহি দিব ইয়াতে বহুত ধুনীয়া ফটো আহে পৰা ভাল প'জ আহে আৰু এইখিনি মই যাব নোৱাৰোঁ সেইকাৰণে দূৰৰ পৰা দেখালোঁ আপোনাক গোটেই ধুনীয়া ঠাই আহে চাইখিনি কিবা এটা ভাল লাগে দিল্লী যদি আহে এবাৰ আহিব চাবলৈ এইটো ওপৰৰ ভিউ হয় চাওক এইটো স্তম্ভ হয় এইটো মিনাৰ বনাব লৈছিলে নেকি আকৌ কিবা আছিলে বনাওঁতে এৰি দিছে এইটো 1296 পৰা 1316লৈ বনাইছিলে মানে মোটামুটি 17 বছৰ তাৰপিছত এৰি দিলে কামটো এৰি কিনে আৰু সেইটো আছিলে সেইটো ফুলফিল হৈছে এইটো ফুলফিল হোৱা নাই কৰিম বুলি আমাৰ লগতে আহিছিলে কিন্তু চাওক শুই আছে গা বেয়া কৈছে নহয় সেইকাৰণে এনেকৈ আহি কিনে শুই গৈছে ভিতৰত যোৱা নাই সাহস কৰা নাই কিন্তু লালকিল্লাত যাওঁ বজাৰত সেইকাৰণে আহিছে আমাৰ লগত আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই যেন ভাল পায় আৰু যদি আমাৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটোৰ ভিডিঅ' যদি ডেইলি চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ ভিডিঅ' আপলোড কৰিলে লগালগ আপোনালোকৰ তাত নটিফিকেশ্যন যায় আৰু যদি আমাৰ ভিডিঅ'ত কিবা সুধিব লগা আছে কিবা ক'ব লগা আছে ভাল লাগে বেয়া লাগে যি নহওক কিয় আমাৰ কমেণ্ট কৰিব পাৰে আমি তাত ৰিপ্লাই নিশ্চয় দিম আহিছোঁ এটা নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই